নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ চাওক সকলোৰে মনত এটা সকলোৰে মানে যিসকল সেকেন্ড সেম আৰু ফৰ্থ সেম ষ্টুডেণ্ট আছে তেওঁলোকৰ মনত এটা প্ৰশ্ন এটা উদয় হৈছিলে যে আমাৰ দেখোন পৰীক্ষা হ'বনে নহয় একো ঠিৰে ভালকৈ একো বুজিয়ে পোৱা নাই যে পৰীক্ষা নহ'ব বুলি কৈছে হ'ব বুলি কৈছে আকৌ নটিছত ওলাল নহ'ব ফটো কিছুমান পাই আছোঁ দেখোন পৰীক্ষা নহয় বুলি কৈছে কিন্তু আমি বুজি পোৱা নাই বস্তুটো চ' সেইটো আজি শংকা আজি দূৰ কৰিম এই ভিডিঅ'টোত চাওক সেকেন্ড আৰু ফৰ্থ সেম যাক ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ বুলি কয় ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ গতিকে সেকেন্ড সেম আৰু ফৰ্থ সেমৰ এক্সাম হ'বনে নহয় সম্পূৰ্ণৰূপে একদম আপোনালোকক জনাম এইটো নিউজ মানৱ সংসাধন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশংক ডাঙৰীয়াই তেখেতৰ টুইটাৰত জনাইছে ইণ্টাৰমিডিয়েট ছেমিষ্টাৰৰ এক্সাম হ'বনে নাই একদম স্পষ্টকৈ জনাই দিছে মই আপোনালোকক দেখাই দিছোঁ হ'বনে নাই আপোনালোকে নিজ চকুৰে চাই লওক চাওক এইটো টুইট মই স্ক্ৰীনশ্বট মাৰি থৈ দিছোঁ আপোনালোকে নিজেও ক্ৰম ব্ৰাউজাৰত যাই ৰমেশ পোখৰিয়াল নিশংক ডাঙৰীয়াৰ টুইটাৰত চাব পাৰিব ক্ৰমত যাই ৰমেশ পোখৰিয়াল নিশংক মাৰি দিব টুইটাৰ নাই যদি আপোনাৰ ডাইৰেক্ট ওলাই যাব চাওক ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ ষ্টুডেণ্টছ উইল বি লিখাই আছে ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ ষ্টুডেণ্টছ উইল বি ইভালুৱেটেড বেছড অন ইণ্টাৰনেল এছেছমেণ্ট এজ পাৰ আৰ্লিয়াৰ ইছ্যুড গাইডলাইনছ আগতে দিয়া গাইডলাইনখনৰ মতেই ইণ্টাৰনেল এছেছমেণ্ট মানে এছাইনমেণ্ট বেছড আৰু আগৰ ছেমিষ্টাৰৰ 50% নাম্বাৰ চ' তেনেধৰণে প্ৰমোট কৰা হ'ব আমাৰ সেকেন্ড ছেমিষ্টাৰ আৰু ফৰ্থ ছেমিষ্টাৰ ষ্টুডেণ্টখিনিক যাক কয় ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ গতিকে আপোনালোকক এইটো জনালোঁ খবৰটো গতিকে আপোনালোকে এতিয়া বাট চাব লাগিব এটা বস্তুলৈকে এটা ইম্পৰ্টেণ্ট বস্তুলৈকে আৰু সেইটো হৈছে নিজৰ ইউনিভাৰ্চিটিৰ পৰা এখন নটিছৰ বাবে বাট চাব লাগিব যেতিয়াই কনফাৰ্ম কৰিব ইউনিভাৰ্চিটি আমাৰ অসমৰ ইউনিভাৰ্চিটিসমূহে যিবিলাকত আমি পঢ়ি আছোঁ কাৰণ ইউনিভাৰ্চিটিহে মেইন বস্তু কৰিব যিহেতু UGCৰ পৰা এইটো গাইডলাইন আহিছে গতিকে ইউনিভাৰ্চিটিয়ে নিশ্চয়কৈ এই গাইডলাইনক সঁহাৰি জনাব আৰু এখন নটিফিকেশ্যন জাৰি কৰিব যে সেকেণ্ড ছেমিষ্টাৰ ফৰ্থ ছেমিষ্টাৰৰ এক্সাম আমি নাপাতো প্ৰমোশ্যন কৰি দিম ডাইৰেক্ট গতিকে নিশ্চিন্ত থাকক সোনকালে আহি আছে নটিছ মই আপোনালোকক জনাই থাকিম তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো কাষত থকা বেল আইকনটো দবাই দিব নটিফিকেশ্যন পাবলৈ আপডেটবোৰ দি থাকিম আপোনালোকক গতিকে আপোনালোকৰ আশা দূৰ হোৱা বুলি মই ভাবিছোঁ তদুপৰি কিবা যদি আশাত আছে কমেণ্ট কৰক মই চেষ্টা কৰিম আপোনালোকক উত্তৰ দিবলৈ ধন্যবাদ